Hi guys, আজি আপোনালোকলৈ লৈ আহিছো এটা এডুকেশ্যনেল ভিডিঅ'। প্লিজ ভিডিঅ'টো শেষলৈকে চাওক। আহক আমি প্ৰথমতে বড়ো চুক্তি আৰু এই চুক্তিখন কেতিয়া স্বাক্ষৰিত হৈছিল সেই বিষয়ে জানো। বড়ো লিবাৰেশ্যন টাইগাৰ্ছ সংক্ষেপে BLT নামৰ বড়ো উগ্ৰপন্থী সংগঠনৰ সৈতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰা চুক্তিখনকে বড়ো চুক্তি নামেৰে জনা যায়। 2003 চনৰ 10 ফেব্ৰুৱাৰীত নতুন দিল্লীত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। সেই চুক্তিৰ জৰিয়তে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত বড়োসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰে। এনেদৰে 2003 চনৰ 7 ডিচেম্বৰত গঠন কৰা হয় বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট সংক্ষেপে BTAD। আৰু BLTৰ হৈ বড়ো চুক্তিত স্বাক্ষৰ কৰে সংগঠনটোৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে গঠন হয় BTADৰ প্ৰথমখন অন্তৱৰ্তী পৰিষদ আৰু সেই পৰিষদটোৰ নামেই হৈছে BPF। BTADত মুঠতে 4খন জিলা অন্তৰ্ভুক্ত হৈ আছে। সেইকেইখন হৈছে কোকৰাঝাৰ জিলা, চিৰাং জিলা, ওদালগুৰি জিলা আৰু বাস্কা জিলা। প্ৰথমতে বাস্কা জিলাৰ বিষয়ে জানো আহক। বাক্সা হৈছে উত্তৰ পশ্চিম অসমৰ নৱগঠিত জিলা। বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ একাংশক লৈ গঠন কৰা হয় বাক্সা জিলা। বাক্সা জিলাত বিভিন্ন জাতি জনজাতিৰে মিশ্ৰিত জনবসতি দেখা যায়। জিলাখনৰ প্ৰধান জনগোষ্ঠী হ'ল বড়ো, শৰণীয়া, চাওতাল, ৰাভা, নেপালী, মদাহী, কোচ ৰাজবংশী আদি। প্ৰসিদ্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ এই জিলাতে অৱস্থিত। বাক্সা জিলাৰ মাটিকালি 2457 বৰ্গ কিলোমিটাৰ। বাক্সা জিলাৰ মুঠ জনসংখ্যা 9,50,075। ইয়াৰে সাক্ষৰতাৰ হাৰ 69.25%। জিলাৰ সদৰ ঠাই হৈছে মচলপুৰ। বাক্সা জিলাৰ অন্তৰ্ভুক্ত নৈ উপনৈসমূহ হৈছে বেকী, মানাহ, পুথিমাৰী, বৰলীয়া আৰু পাগলদিয়া। বাক্সা জিলাৰ অন্তৰ্ভুক্ত মুঠ গাঁও হৈছে 690খন। আৰু এই জিলাৰ চৰকাৰী ৱেবছাইট হৈছে www.baska.government.in